আজি আমি আজি এই কথাখিনি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। বছৰটোৰ 2022 চনৰ যি প্ৰথম দিনটোতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সংক্ৰান্তত যি ধৰণে সংঘাতময় এটা যি ধৰণে কথা বক্তব্য ৰাখিছে, আমি এই বক্তব্যৰ সদৌ কোচাছবংশী ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ যে এজন দায়িত্বশীল মুখ্যমন্ত্ৰীগৰাকীয়ে কোচাছবংশীসকলক প্ৰতাৰণাৰ যি ধৰণে তেওঁলোকে প্ৰতাৰণাৰ ছবিটো প্ৰকাশ কৰিছে, সঁচাকৈ দুৰ্ভাগ্যজনক কথা। তেওঁলোকৰ কথামতে অসমৰ কোচাছবংশীসকলে বিগত দিনত নিৰ্বাচনসমূহত সম্পূৰ্ণভাৱে সহযোগ কৰা হ'ল। ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ পৰা প্ৰমুখ্যে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ লগত কেইবাবাৰো আমাক আলোচনা কৰা হ'ল। মন্ত্ৰী পৰিষদৰ উপসমিতি গঠনৰ নামত ভেকভাওনা কৰা হ'ল। আৰু আজিৰ সেই কথাখিনি তেওঁলোক স্পষ্ট হৈছে যে আচলতে তেওঁলোকৰ আমাৰ সদিচ্ছা নাই। সকলোখিনি সম্পূৰ্ণ হোৱাৰ পিছতো কোচাছবংশীসকলে জনজাতি পোৱাৰ ক্ষেত্ৰত সকলোখিনি যাৱতীয় কাৰ্য সম্পাদন কৰাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীৰ যি বক্তব্য সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু মুখ্যমন্ত্ৰীয়ে এই কথাখিনিয়ে ক'ব বিচাৰিছে যে যাৰ দ্বাৰা বৰ্তমানৰ জনজাতি আৰু কোচাছবংশীসকলৰ মাজত তথা 6 জনগোষ্ঠীৰ মাজত সংঘাতময় কৰি আগন্তুক দিনত ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰাৰহে আমি সেই ধৰণৰ ষড়যন্ত্ৰৰ কথাখিনি প্ৰকাশ হৈছে। আৰু তাক আমি সঁচাকৈ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰভাৱে আমি ধিক্কাৰ দিছোঁ। আনহাতে তেওঁলোকে কোচাছবংশীসকলক বিভাজন কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা হৈছে। তাৰ কাৰণে কোচাছবংশী ৰাইজক সতৰ্ক হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আগন্তুক দিনত আমি নতুন বছৰটোত এই কথাখিনি প্ৰতিপন্ন কৰিছে যে চৰকাৰৰ বিৰুদ্ধে তীব্ৰভাৱে গণ আন্দোলনৰ বিকল্প হয়তো একো নাই। আগন্তুক দিনত অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। DB News।